Hello guys, Hello everyone, good morning. সকলোকে মই মৌসুমী বৰয় আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো আৰু দেখিছেনে মই ৰাতিপুৱা একেবাৰে উঠি মেলি গা ধুই একদম ৰেডি মানে 4:30 তে উঠিছো হেতু মোৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ মই এনে নৰমালি 4:30 উঠা ছোৱালী নহয় কাৰণ মই গাঁৱলৈ যাব ওলাইছো বিশেষ এটা পূজাৰ কাৰণে সেই পূজাটো মই 5 বছৰ ধৰি ওয়েট কৰি আছিল আৰু মনত আজি বহুত এক্সাইটেড পূজাত মানে যাব পাম ভগৱানে সব সাইড দি মিলাই দিছে হেতুৰ কাৰণে মই খুবেই বেছি এটা এক্সাইটেড সো কি পূজা হয় আপোনালোকে মোৰ ভিডিওটো কমপ্লিটলি চাই গৈ থাক আৰু এইফালে আমাৰ ভন্টি উঠাই নাই তাই নাযায় হেনো বাবু মই মা আমি তিনিজনীয়ে যাম আৰু ঘৰৰ পৰা ওলাই 6 মাইল ব্ৰিজ পালো এই ব্ৰিজখন দেখিছেনে ইমান বিৰক্তি দিয়া হৈছে সিটি ট্ৰেভেল কৰা মানে আজিকালি বৰ বেছি এটা মানে বিৰক্তি লগা হৈ গৈছে সো যি কৰিছে সাগে ভালৰ কাৰণে কৰিছে আৰু এতিয়া বৰ্তমান পুৰা খালি কাৰণ একেবাৰে ৰাতিপুৱা উফ এনেকুৱা যদি সদায় হলে তেন গুৱাহাটীখন এয়া জাম ষ্টাৰ্ট হৈ গ'ল মানে মালিগাঁও পালো মালিগাঁওটো ক'বই নালাগে জাম একেবাৰে হৈয়ে থাকে উপায় নাই তথাপিও যাম আৰু আমি ঘৰত আহি পালো তাই বহুত দিন মোক দেখা নাছিলে এই কাৰণে অকমান কান্দিলে পিছত বাৰু ভালকে থাকিব আৰু ইমানকে ভিডিও দেখুৱা নহল গৰমৰ কাৰণেও আৰু ৰঙিয়া টু গুৱাহাটী কিমানো দূৰ ন সদায় আৰু এই ফ্লগটো দি থাকিলে মানুহ বিৰক্তি হৈ যাব নহয় জানো সো আহি পালো আহি মেলি এতিয়া অকমান ৰেষ্ট কৰো তাই মানে অকমান অভিমান কৰিছে আৰু বহুত দিন লগ পোৱা নাছিল যিহেতু এটা তাই মোৰ লগত থাকি প্ৰথমে কান্দিছিলে এতিয়া মানে মোবাইল দেখি মানে মোৰ লগত এতিয়া মানে মোৰ পৰা আঁতৰিয়ে নাযায় এতিয়া বদমাছ আজিকালি ল'ৰা ছোৱালী মানে বহুত এটাই মানে স্মাৰ্ট হয় আৰু বহুত ডেঞ্জাৰ হয় মাৰিব ন না হুই হম দে ন দে হাই বুম দে হাই হাই হম ন আৰু ইফালে আমাৰ গুপুৰাণী গা ধুই উঠি মেলি এতিয়া ধুনীয়াকৈ টোপনি মাৰিব লৈছে আৰু কুলাৰ এনেকৈ লৈ মাথাটো অকণমান তাই মাছাজ কৰি দিলে টোপনি তাই আহি যায় অট'মেটিকেলি আৰু মাৰিবই তাই এয়া চাওক মাৰিবই তেতিয়া তাক আৰু একো নালাগে বিচনাও নালাগে মাকো নালাগে তাই এতিয়া আৰামছে শুই ল'ব আৰু এয়া চাওক তাই শুই গ'ল ফাইনেলি আৰু এয়া মোৰ ভৰিৰ ওপৰত তাই তেনেকুৱাই আৰু তেনেকুৱাই থাকিয়ে ভাল পায় বিচনাত হ'লে পটককৈ সাৰ পাই যায় ছোৱালীজনী আৰু এয়া চাওক তাই উঠি গ'ল টোপনিৰ পৰা আৰু ময়ো পটুককৈ আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ দহখন আজো পিন্ধি ল'লোঁ আৰু সঁচাকৈ ভাল লাগে পিন্ধি কিন্তু এক চাইডত চাবলৈ গ'লে বহুত বেয়া লাগি আছে কাৰণ কিয় জানেনে বাহিৰত যিখন গৰমত মানে ফাটি আছে নহয় সঁচাকৈ নক'ব উফ তথাপি উপায় নাই বাৰু পিন্ধিবই লাগিব আমাৰ গাঁৱত যিহেতু যিকোনো উৎসৱ পাৰ্বণ বা কাৰোবাৰ বিয়া হ'লে আমি গোটেই ছোৱালীবোৰে মানে আমাৰ ড্ৰেছযোৰ পিন্ধো মানে আৰু সঁচাকৈ ভালো লাগে কাৰণ নৰ্মেলি কোনো ছোৱালী আজিকালি সেনেকুৱা ড্ৰেছ পিন্ধি নাথাকে ঘৰত বা ঘৰত থাকোঁতে হওক বা ক'ৰবাত গ'লেও সাধাৰণতে চুইজাৰ বা জিন্স যিকোনো ড্ৰেছ পিন্ধা যায় আৰু কিন্তু এদিন পিন্ধোতে আমি কম্প্ৰমাইজ কৰিব পাৰিব লাগিব হয়নে বাৰু ৰেডি হৈ গ'লোঁ এতিয়া যিখন পূজাৰ কাৰণে যাব ওলাইছোঁ সেই পূজা দুদিন ধৰি কৰা হয় আৰু এয়া হ'ল প্ৰথম দিনৰ দৃশ্য মই প্ৰথম দিনাখন আহিব নোৱাৰিলোঁ মোৰ ভণ্টি এজনীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰিছিলে এয়া আপোনালোকক মই অকণমান দেখুৱালোঁ আচলতে প্ৰথম দিনাখন এনেকুৱাকৈ দেওধা নাচি যিসকলে বলি দিব বিচাৰে যেনেকুৱাকৈ ছাগলী পাৰ চৰাই মানে ঘৰত এটা কোৱা হয় ন অমুক দিনাখন আমি এনেকৈ চৰাই দিম ছাগলী দিম সেনেকৈ চ' গাঁৱৰ গোটেই ৰাইজে যোনে যি দিব বিচাৰে ইয়াত আজি বলি দিয়া হয় আৰু তাৰপিছত ঘৰৰ প্ৰত্যেক ঘৰৰ মানুহৰ ঘৰে ঘৰে এযোৰকৈ চৰাই মানে কালেক্ট কৰা হয় আৰু চব ইয়াতে বলি দিয়া হয় আৰু এয়া আমি গৈ আছোঁ আজি হৈছে দ্বিতীয় দিন মই যিহেতু আপোনালোকক কৈছোঁ প্ৰথম দিনাখন মই আহিব নোৱাৰিলোঁ আজি দ্বিতীয় দিনাখন মেইন পূজাৰ দিনাখনে মই আৰু এইফালে চাওক আমাৰ খুৰীমা আৰু গাঁৱৰ খুৰীমাও আছে লগতে আমাৰ ভণ্টিকেইজনীও আছে একেলগে যাওঁ বুলি ওলাইছোঁ আৰু আগৰ পৰাই তেনেকুৱাই কৈছিলোঁ আজিও তেনেকুৱাকৈ যাবলৈ পাই মনত খুবেই এটা মানে শান্তি অনুভৱ কৰিছোঁ মানে ভাল লাগিছে বহুত আনন্দ লাগি আছে যিহেতু গৰম বহুত হ'লেও এয়া দেখাই আছোঁ আপোনালোকক চাই থাকক দেই আৰু ভণ্টিকেইজনী বৰ লাজুকী হয় মানে ভিডিঅ'ত ওলাবই নোখোজে ফুল কোমলীয়া হৈ আছে ন ছোৱালীকেইজনীৰ কাৰণে লাষ্টটো অলপ বেছি আকৌ আমাৰ ঘৰৰ পৰা কিছু দূৰ হয় মানুহ ঘৰত হয় প্ৰথম দিনাখন আপোনাৰ গৰালিত যেনেকুৱাকৈ নাচি তেতিয়া ভিডিঅ'টো যিটো দেখালোঁ তেনেকুৱা হয় আৰু দ্বিতীয় দিনাখন আপোনাৰ মানুহৰ ঘৰতে পতা হয় আৰু এই পূজা সাধাৰণতে কইনা আৰু দৰা এখন সম্পূৰ্ণ বিয়া
তাত কেৱল পুতলা বনাই কইনা দৰাৰ নিচিনা বিয়া পতা হয় একদম সম্পূৰ্ণ একে হয় কইনাৰ যিটো নিয়ম থাকে দৰাৰ যিটো নিয়ম থাকে সেই নিয়ম প্ৰথম দিনাখনে কৰা হয় আৰু এইকেইজনী আমাৰ আইতা পেহী মামী সব কেইজনী খোজকাঢ়ি আহি আছিলে ইহঁতকো অকণমান দেখুৱাই দিলোঁ ভিডিঅ'ত পিছত মানে চাই থাকিবলৈ এটা মেমৰিও হয় ৰৈ থাকিব নহয় জানো এয়া হাই হদলে এইজনীৰ নাম অৰ্পণা হদলে আৰু এয়া আমি পূজা কৰা ঠাইখনত আহি পালোঁ মানে যাৰ ঘৰত পতা হৈছিলে ইহঁতৰ ঘৰত আহি পালোঁ এনেকুৱাকৈ চোতালতে পতা হয় দৰা আৰু কইনা পুতলা হয় বৰত কোৱা হয় দেৱী বুঢ়াই এন দেৱী বুঢ়ী এয়া এয়া ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি পূজা চলিয়ে থাকিব ৰাতিপুৱাৰ পৰা আপোনাৰ 4টা বজালৈকে আৰু এয়া মই সেৱা কৰিবৰ কাৰণে লৈছোঁ মা আৰু গপু ভিৰ অকণমান কম আছিলে আমি যিটো টাইমত গৈছিলোঁ নহ'লে বহুত এটা ভিৰ হৈ থাকে দেখিবলৈ যিহেতু ৰমক জমক নহয় তথাপিও ঈশ্বৰ আছে কাৰণে বিশ্বাস কৰোঁ আৰু আমাৰ বড়ো সমাজৰ কাৰণে এই পূজা বহুত এটা ডাঙৰ পূজা হয় যিসকলে বড়ো তেখেতসকলে গমেই পায় এই পূজাৰ মেইন ৰহস্যটো কি হয় আৰু সকলো গাঁৱত পতা নহয় কিছুমান গাঁৱত এতিয়াও চাগে নাজানে শুনিলেও কিন্তু জানাসকলে জানে বাৰু এয়া আৰু এই পূজা খতম হোৱাৰ পিছত মানে 4টা-5টামান বজাত এখন কলপচলাৰ ভেল বনাই ধুনীয়াকৈ নদীত মানে ভৰাই দিয়া হয় দৰা কইনা দুয়োজনীকো ভৰাই দিয়া হয় নদীত উঠাই লৈ যায় তো ইয়াৰো অকণমান দৃশ্য আপোনালোকক মই দেখাবলৈ ট্ৰাই কৰিম বাৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই গ'লেই হ'ল আৰু এয়া সেৱা কৰা সম্পূৰ্ণ হৈ গ'ল এয়া হ'ল আমাৰ বাৰু মানে যিজনে পূজাখন পাতি আছে ইয়াৰ বাৰু বুলি জনা যায় আৰু এই পূজাৰ এতিয়া আৰু এটা নিয়ম বাকী থাকিলে ইয়া হৈছে গাঁৱৰ সকলো সন্মানীয় ডাঙৰ যেনেকৈ খুৰা দাদা ককা আইতা মামী মানে মোতকৈ যিসকল ডাঙৰ হয় দাদা বৌ সকলোৰ পৰা মানে আজিৰ দিনটোত আশীৰ্বাদ লোৱা হয় পূজা খতম হোৱাৰ পিছত আৰু মই এতিয়া সেৱা কৰিব লৈছোঁ এয়া চাওক অকণমান ধেমালিও কৰে আৰু আশীৰ্বাদ দিওঁতে এনেকুৱাকৈ চ' এই পূজাত এনেকুৱা ধেমালি কৰোঁতে বেয়া পাবলৈ হেনো নাপায় খং কৰিবলৈও নাপায় যেনেকুৱাকৈ যি কৰিব বিচাৰে সেইটোকে কৰিব দিব লাগে বুলি আগৰ পৰা কোৱা হয় আৰু এই চাওক আমি পূজা খতম হোৱাৰ পিছত ঘৰলৈ বুলি গৈ আছোঁ ঘৰলৈ গৈ আমি এতিয়া অকণমান কি খাম জানানে আম টেঙা বহুত দিন হ'ল একেলগে খাব পোৱা নাছিলোঁ আজি খাই দিম আম ৰেডি হৈ গ'ল আমাৰ এয়া খাবলৈ আমি আৰম্ভ কৰি দিলোঁৱে সঁচাকৈ লগে ভাগে খোৱাৰ একদম জুতিয়ে বেলেগ হয় তাত আকৌ আমি ভোট জলকীয়া সানি লৈছোঁ যিমানেই গৰম নহওক কিয় অকণমান হ'লেও ন সঁচাকৈ লগে ভাগে খালে মানে কিবা এটা টেষ্ট লাগে আৰু অকলে যেতিয়া খাওঁ একচৰীয়া হ'লেও টেষ্ট নহয় খাব লাগে বুলি খাইছোঁ সেনেকুৱা এটা ফিল হয় তেনেকুৱাই মই ফিল কৰি কৰি খাওঁ এয়া কলপাতত লৈ খাইছোঁ সঁচাকৈ ইমান যে টেষ্টি হৈছে নহয় খাবলৈ আৰু টেঙা বুলি ক'লে এনেই ছোৱালী মানুহে হেনো ৰ'ব নোৱাৰে আৰু যে কেতিয়া খাবলৈ পাম তেনেকুৱা নাজানো আৰু কেতিয়া যে একেলগে এনেকৈ বহি খাব পাম সেয়াও নাজানো চ' পাওঁতে মানে আমি দগৰিকৈ খাই লৈছোঁ আৰু দগৰি খাই লৈছোঁ পিছত হাগা হ'লে আৰু নাজানো আৰু অৰ্পণাৰ হাগা হ'ব এইজনী খাই লৈ তাইৰ হেনো সদায় হাগা হয়েই মানে আম টেঙাটো খোৱাৰ পিছত পানী পিয়া লাগে ন তেতিয়া আচলতে পানী খাব নালাগে আৰু তাই ৰ'ব নোৱাৰে তাই পানী খাই দিয়ে সেইকাৰণে তাই হাগা হৈ যায় আৰু এইফালে মূৰ্তিটো উঠিয়াই লৈ আহিলে কৈছিলোঁ নহয় ইভিনিং 4টা-5টা বজাত মূৰ্তি উঠাই যেনেকৈ দুৰ্গা পূজা ভাচনিৰ দিনাখন যেনেকৈ বহাই দিয়া হয় মা দুৰ্গাক তেনেকুৱাকৈ আমাৰ দেৱী বুঢ়ী আৰু দেৱী বৰায়ক তেনেকুৱাকৈ নদীত কলপচলা বান্ধি বহাই দিয়া হয় আৰু আমাৰ গাঁৱৰ সকলো ৰাইজে তাত গৈ
যিখিনি নিয়ম আছে সেইখিনি নিয়ম কৰে আৰু লগতে বহুতখিনি এনজয় কৰে যিহেতু বড়ো সমাজত এটা পৰম্পৰাগত বস্তু চলে সাজ এয়া আমাৰ ককা আইতাসকলে খাই অকণমান এনজয় কৰে পূজা বুলি অকণমান এনজয় কৰে আৰু যিহেতু বড়ো সমাজত উইদাউট সাজ বা গাহৰি নোহোৱাকৈ আমাৰ পূজা নহয় তো সাজটো আমাৰ থাকেই আৰু মাজত তেনেকুৱাকৈ মূৰ্তিটো বহুৱাই থয় অকণমান ফূৰ্তি কৰে বিয়াত যেনেকুৱাকৈ এনজয় কৰা হয় আৰু এইখিনিতে ভিডিঅ'টো মই সমাপ্ত কৰিম বুলি ভাবিছোঁ যিহেতু মই শেষলৈ থাকিব নোৱাৰিলোঁ সেইকাৰণে আপোনালোককো মই শেষলৈ ভিডিঅ'টো দেখাব নোৱাৰিলোঁ তাৰ কাৰণে বহুত বহুত চৰি আৰু শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ গাইজ বাই বাই